এতিয়া আমি গৈ আছো সোণৰ দোকানত, মানে ইণ্ডিয়াত সোণৰ দাম বহুত বেছিতো। ডুবাই আহিছো, ডুবাইত সোণ কিনিম মানে, এতিয়া বলক যাওঁ। আৰু গাইজ দেখিছেনে, মানে মৰুভূমিৰ মাজত মানে পানী দেখিছে একদম। এইটো ভাবিছে নেকি যে এইটো নৰ্মেলি আহিছে বুলি? এইটো আৰ্টিফিচিয়েল হয়। ইমান ডাঙৰকে বনাইছে মানে, আমাৰ ডাঙৰ নদী এখনৰ নিচিনা একদম ডাঙৰ, কিন্তু এইটো আৰ্টিফিচিয়েল হয়। চাৰিওফালে বালি, মৰুভূমিৰ মাজত এইখিনি পানী, আৰু ইয়াত আমি উঠি আছো নাৱত। আমি গৈ আছো এতিয়া এখন গ'ল্ড শ্বপলৈ, আৰু আপোনালোক দেখাই থাকিম কেনেকুৱা হয়। কিন্তু একদম আচৰিত কথা, মানে মৰুভূমিৰ মাজত যে একদম পানী আছে, আৰু আচৰিত কথা, আৰু এনেকে গৈ থাকিব লাগিব এইটো নাই দিয়ে। মানে অল্ড ডুবাই ষ্ট্ৰীটত আহিছো আৰু এতিয়া গৈ আছো। আৰু ইয়াত মানে ডাঙৰ মাৰ্কেট এটা দেখিলো, বলক চাওঁচোন আৰু কি পায় ইয়াতে। মানে কি নাপায় আৰু, মানে একদম ড্ৰাই ফ্ৰুটছ বিলাক দেখিছেনে, কি ধুনীয়াকে ৰাখি থৈছে ড্ৰাই ফ্ৰুটছ। আৰু যদি আপুনি কাৰেঞ্চি এক্সচেঞ্জ কৰে, ইয়াত এক্সচেঞ্জ কৰি ল'ব পাৰিব। আৰু এতিয়া সোমাম, এতিয়া মেইন মাৰ্কেটটোত সোমাম, চাই থাকিব। আৰু ইয়াত মানে আহি পাই গৈছো, ইয়াত মানে কিমান ধৰণৰ আমাৰ জালুক বিলাক যে থাকে, বহুত কালাৰফুল জালুক, মানে এইবিলাক কালাৰফুল কালাৰফুল জালুক দেখিছেনে, এইটো আমাৰ ইয়াত জালুক। আৰু এইটোতো আমাৰ তাতো পাই যায়, কালাৰফুল জালুক দেখিছে নাই এইটো। আৰু এইটো মছলা হয়। আৰু মানে ডুবাইত আহিলে যে আপুনি গম পায়, আৰু এটা বস্তু পায়, ডুবাই বকলাৱা। আৰু এইটো হ'ল ডুবাই বকলাৱা, দেখিছেনে? আৰু এইটো মানে খাই পেলাই বিৰাট টেষ্টি বোলে। লৈ যাব লাগিব এবাৰ, ডুবাই বকলাৱা। ইয়াত মানে চাইজ আছে, ডাঙৰো আছে, সৰু আছে। ডুবাই বকলাৱা মানে বিখ্যাত, ডুবাই বিখ্যাত বকলাৱা, লৈ যাব লাগিব বলক। আৰু যদি আপোনালোকে মোক ছাবস্ক্ৰাইব কৰে, তেতিয়া ডুবাই বকলাৱা দি দিম দেই। চেফ্ৰনৰ চাহ মানে পাই গ'লো, আৰু এইটো মানে এটা খাই চাওঁ এতিয়া কেনেকুৱা লাগে দেই। কাশ্মীৰতো পাইছিলো এনেকুৱা টাইপৰ চাহটো, কিন্তু এইটো মজা আছে। ইয়াত কেশৰ দি দিছে এইটো। চন্দনৰ মানে চেণ্ট লৈ আছো, মোৰ চকুটো মুঠ খাই গৈছে, ইমান ধুনীয়া। বহুত ধুনীয়া হয় চন্দনৰ চেণ্টটো। মই পিছে পিছে গৈ থাকিম এতিয়া চন্দনৰ চেণ্টৰ। আৰু এতিয়া মানে আহিছো একদম সোণৰ দোকানলৈ, গম পাইছেনে? সোণৰ দোকান বিলাক ইয়াত আছে ন। দেখিছেনে এডাল সোণৰ হাৰ এডাল, দেখিছেনে কি মস্ত একদম সোণৰ হাৰ। এডাল পিন্ধিলে বাৰু ডিঙিটো চিধা হৈ থাকিব নে এনেকুৱা। আৰু এইটো গ'ল্ডৰ দোকান, দেখিছেনে? গোটেই সোণ ভৰি আছে মানে ইয়াত। আৰু কি মস্ত মস্ত হাৰ, কোনডাল ভাল লাগিছে কমেন্ট কৰি জনাব কিন্তু। আৰু ইয়াত মানে একদম সোণৰ ব্ৰেচলেট বিলাক দেখিছেনে? এডাল ব্ৰেচলেট লৈ ল'ব লাগিব। পুৰা ব্ৰেচলেট সোণৰ একদম ৰাখি থৈছে, আৰু এইবিলাক সোণৰ চেইন দেখিছেনে নাই, একদম শিকলিৰ নিচিনা মানে একদম। আমাৰ যে গৰুৰ ডিঙিত যে লগাই যে ৰছী এৰাল এৰাল টাইপৰ, এই মস্ত মস্ত মানে সোণৰ চেইন।